যাব চাই লবি বৌ বাপরে বাপ চাইছিলে ইতা আমি সকলোৱে লগ লাগি এখন নতুন ঘৰ পাতিম আৰু কিখন ঘৰে হ'ব মোৰ খামা ফিৰি হে পাহৰ ঘৰ তেৰে হেৰি কোঠা দেছ কি এটা কাম কৰিব লাগিব এতিয়া তোক মই কিবা এটা কথা কম মই যি কওঁ তাৰে বিপৰীতটো ক'ব লাগিব মানে মই যদি আহ বুলি কওঁ তই যা বুলি ক'ব লাগিব সেনেকুৱাকে ক'ব লাগিব ঐ ন মই পিছে আৰম্ভ কৰো না তই কোৱাৰ পিছতে ক'ব লাগিব নেকি মই কোৱাৰ পিছতে ক'ব লাগিব উল্টা দিন বুলি ক'লে ৰাতি আৰু ৰাতি বুলি ক'লে দিন ভাল বুলি ক'লে বেয়া তই কোৱাৰ পিছতে ক'ব লাগিব মই কোৱাৰ পিছতে কৈ যাবি তই সেই পিছে আৰম্ভ কৰো কম না হিষ্ট্ৰী আৰম্ভ কৰাই নাই মই হিষ্ট্ৰী মই শেষ কৰিলো কিন্তু একো কথা বুজি নাপাই বুজি পাই গৈছি মই এনে বকি থাকবা কালি মোক পাতলা পাইছা নেকি চুপ থাকবা লাগিলে মোক যেনে মানে বুলি ভাবছা নেকি উঠে হিষ্ট্ৰী বহে মাথাটো বেয়া কৰি দিলে মোৰ পৰা জ্ঞান বঢ়াই দিল কি হৈছে তই কি কামছ তই ঘূৰি ধৰ জ্ঞান বঢ়াই দিলা চব কোন নাজানা তই মাৰাৰ বুঢ়া তো চব জনা বাপৰে ঘূৰি দেখোন তো মই তোক পঢ়াব নোৱাৰিম আৰু মই তোক পঢ়াব পাৰিম দে মই যাওঁ এতিয়া মই নাজাঙে এতিয়া সঁচা সঁচি যাবা খুজিছিলে তই যাবা খুজছো মই ক'ব পাৰছো না নাই কৈছো পাইছা তই 1 নম্বৰ গৰু তই 2 নম্বৰ ছাগল তুমি মাথা বেয়া হৈ গেলে তুমি মোৰ জ্ঞান বঢ়াই দিলা মই যাওঁ এতিয়া মই নাজাঙে এতিয়া মই পঢ়াবা হৈ গেল পাৰা হৈ গেলো ইমানকৈ কান্দিছে যে নাই নাই মাত এষা দি অহাই ভাল হ'ব কি কৰো কিয় কান্দিছে পানী পানী কমল কমল পানী আন পানী জুই লাগিছে মা কি হ'ব এতিয়া থাকলি না জলাচত কি গাইছে নেকি বাইদেউ আপুনি একেবাৰে চিন্তা নকৰিব মই ফায়াৰ ব্ৰিগেডলৈ এতিয়াই ফোন কৰি আছো এই জুই ফায়াৰ ব্ৰিগেডে নুবা নৰে বটলি লুজ কেৰেক্টাৰত তাতে গনা চনা কাপোৰ চাপোৰ লৈ পলাই গেল সেইটো কথা তাৰমানে তাই ভাল পোৱাটোলৈ পলাই গ'ল তাইক মই ইমান মৰম কৰিছিলো তাই মোক কেন আন কৰিলে গাই বগী বাইদেউ তাইক আগতেই বিয়া দি দিব লাগিছিলে তাই যে এনেকুৱা এটা কৰিব মই তাইক দেখিয়ে গম পাইছিলো আগতে জানিছিলি যদি কোন আছিলি কিয়া ৰং চাইছে মোৰে ঘৰতে আছা আৰু মোকে নহয় বাইদেউ মই কথাটো সন্দেহে কৰিছো আৰু কথাতে কয় নহয় আনৰ কথাত নিদিবা কাণ দেখিলেও লাগে 3টা প্ৰমাণ এইটোনো কি ডাঙৰ কথা এদিন নহয় এদিনটো বিয়া দিব লাগিবই এদিন নহয় এদিনটো বিয়া দিবা লাগিবই হয় আমি এদিন নহয় এদিন মৰিম না নাই মৰিবই লাগে তেনেহ'লে আজিয়ে মৰো ৰ'বচোন মই কথাটোহে কৈছো এই সৰুপি ডাঙৰ ঘটনাই সৰ্বনাশ কি ডাঙৰ ঘটনা হ'লে শুনছিলো এটা গুলিত 2টা চিকাৰ হয় এইবাৰ এটা গুলিত 3টা চিকাৰ হৈছে মোৰটো যদি হলা হয় এইবাৰ 4টা চিকাৰ হলা হয় হাতিছানা কি হ'ল উল্টা পুল্টা খান বকি আছা অম্বাই কিবা চিকাৰ কৰিব গৈছিলি নেকি তুজ কেনে পাছিগে এমাহান একো নহয়ে বহুত ডাঙৰ ঘটনা এটা ঘটছি মৰা ন কি ঘটনা নকয় কিয়া ধান কাটিবাই কালুৰ লগত চিটকি দুৰ্ভাগ্যবশতৰ লগত বিয়া হ'ল কেনকে মই একলা খান নাম নুৰে হয় দে দাসত কৰো এটা কথা নকবি দে ধান কাটিবাই কালুদাৰ লগতে বিয়া হ'ব এইটো একদম ফিক্স কথা গম পাইছে সেইটো অৱশ্যে হয় কিন্তু আসল ঘটনা বেলেগ গম পাইছা নাই খুৰী কালুদাৰ লগত বিয়া পাতাৰ কাৰণে হাপাই কালুদাৰ পৰা পইচা খুজিছিল
কিন্তু বেচেৰা কালুৱে পইচা দিবা নৰাৰ কাৰণে আপাই ডাংকাটিক দুৰ্ভাগ্যবশতৰ লগত বিয়া দি দিলাক। এইটো কিন্তু বৰ লাজ লগা কথা হলাক দেই। অ খুৰী, আৰু এটা ডাঙৰ ঘটনা হ'ল। এই আমাৰ খাপলা ফুল খালি চিলিজি তাইক আমাৰ সখী দাইদেৰ মনে মনে কলে আনি বিয়া পাতি ললাক। আটাইতকৈ ডাঙৰ আৰু মজাৰ চিকাৰ হৈছে লুজ কেৰেক্টাৰে বটলি নতুনকে পলে লৈ গুচি তিনিখন বিয়া একেলগে একেদিনে হৈছে। হয় নেকি? পিছে তোৰ খান নহল বিয়াই দিব আছোন পিছত তই 1 লাখ বৰ্ষত পালি। মই হৈছো ইণ্টাৰনেল। গাঁৱত যিমান সৰু ডাঙৰ নিউজ আহে প্ৰথমতে এই পেপুৱাত তাতে আহে, তাৰপিছত দৰ্শকে পায়। সিংহৰ দৰে গুজৰি গুমৰি থাকিও আজি মেকুৰীৰ দৰে মিউ মিউ কৰি থাকিব লগা হৈছে। গতিকে চব কথা বুজি পালিয়ে নহয়, মই কিমান ডেঞ্জাৰ বস্তু বুজি পাইছা বাৰু? মোক কিয় এনেকে টানছে? তই এগলাখান কি ডেন্স শিকাইছা? এনেকে টাপত থাপৰ মাৰি মানুহে আমাক কি কব? মান সন্মান থাকব নেকি? হা, মান সন্মানৰ কথা বাদ দিয়ক, এইটো ডেন্স শিকাইছো ডেন্স। এই মাইকী মানুহে এনেকে ডেন্স শিকাই আকৌ ফালবা নৰে। ফালবা নৰে? কিয় ফালবা নৰে? মাইকী মানুহ ইমান দুৰ্বল বুলি ভাবিলে হ'ব নেকি? এই যে কল্পনা আজমি, জুহি চাওলা, হেমা মালিনী, শ্ৰীদেৱী, এইবিলাক কি একজন মাইকী মানুহ নহয়? শুনক, আজিকালি মাইকী মানুহ দেশ চলাই আছে। এইগিলাখান মানুহৰ কথা কিয়া? চাওক খুৰা, মানুহৰ ভাগ্য সলনি হওঁতে বেছি সময় নালাগে। তাই যেতিয়া ষ্টাৰ হ'ব মানুহে তাইলৈ ঘূৰি ঘূৰি চাব, এইখন ঘৰৰ ৰূপে সলনি হৈ যাব, আৰু তেতিয়া আপুনি তাইক চিনি নাপাব। নাজানো আৰু তহঁতে কি কৰবা খুজছা? সাধাৰণ বেনুৰ লগত খুচি থকা ছোৱালী এটা মই সেই বেংৰাটোৰ লগত বিয়া দি ইমান ডাঙৰ বজা এটা মূৰত লৈ তাইক মই জীৱনটো বৰবাদ কৰি পাইছো। চাওক খুৰা, আপুনি চিন্তা নকৰিব, মই চব মেনেজ কৰিম। তাই এনেকে শিকাই বুজাই ল'ম ন, তাই খুব সোনকালে পাৰ্গত হৈ যাব। আৰু চাওক, চেষ্টাৰ অখাদ্য একো নাই। দেচোন চাওঁ বাৰু ক'ৰ পানী ক'ত যায়, পইচাহে মাৰি আছো। তইহে এইখন ঘৰত চোৰ ডকাইত ভিক্ষাৰী শিয়াল কুকুৰ মেকুৰী যিয়ে নহওক কিয় চবখনৰ ওপৰত চকু ৰখাটো মোৰ দায়িত্ব। কাৰণ এইখন ঘৰ বৰ্তমান ময়ে চাহাব দুৰ্ভাগ্যবশত। ঠেট্টা কৰিছ যদিও কথাটো কিন্তু সঁচা। দুৰ্ভাগ্যবশত আচলতে তই নহয়, মইহে দুৰ্ভাগ্যবশত। সিংহৰ দৰে গুজৰি গুমৰি থাকিও আজি মেকুৰীৰ দৰে মিউ মিউ কৰি থাকিব লগা হৈছে। গতিকে চব কথা বুজি পালিয়ে নহয়, মই কিমান ডেঞ্জাৰ বস্তু বুজি পাইছা বাৰু? এতিয়া মই যি কথা কওঁ তাকে আখৰে আখৰে পালন কৰিবি। আখৰে আখৰে পালন মানে কি আখবা লিখিব লাগে? অসমীয়াই নে ইংৰাজীয়ে নে হিন্দীয়ে নে মাৰাঠীয়ে নে গুজৰাটীয়ে? কি আখবা? ঐ বৰাই নাখাওঁ কচু চিন্তা। পাং পাং খুব খজুৱাই, মানে তামাম খজুৱাই। সেই কচুৱে কি কৰিব বাৰু? আছালাৰ ভাও জুৰি মাদল কোবাও মানুহ এই কচু দি মজা দিব লাগিব, বুজি পাইছা? যেনে তোক কোৱাই দিওঁ যে কথাবোৰ কয় আৰু দেই। অ' কোৱাইদেউ, হ'ব দিয়ক আৰু সেইবোৰ কৰিব নালাগে বুজিছে। তাৰ উপৰি আটাইকেইজন মানুহ আমি নিজেও হলোং যেতিয়া মিলা মিলিকে চলিম আৰু। তাৰ উপৰি কোৱাই দিওঁ, বয়সত আপোনাতকৈ মই সৰুৱে হ'ম দেচোন। সেইকাৰণে ডাঙৰ মানুহে কথা ক'লে শুনবা লাগে। আৰু শুন, মই কিন্তু এলা বেচা বস্তু নহয়, এই বাঘৰ ডিঙুৰিদি কাণ খুজোৱা মানুহ। বুজি পালি নে আৰু কিবা বুজিব নালাগে নালাগে কোৱাইদেউ, মই ভালকে বুজি পালো। এতিয়া বল, এইখন ঘৰত যদি তই থাকব বুজছা, তেতিয়াহ'লে মোৰ কথা মতে উঠা বহা খোৱা লোৱা ফুৰা চকা চব কৰিব লাগিব। আৰু যদি নকৰা তেতিয়াহ'লে লাফ মাৰি আউট কৰি দিম। হা, বুজি পাইছা? মাই পাৱাৰ। পাইছো কোৱাইদেউ, মই ভালকে বুজি পাইছো। কাৰণ পাই মই বুজাত ভাল। পাই গলো, বটলি খোপা পাই গলো। তলত বিচাৰি আছ বটলি খোপা পাই গলো। সখীয়ে বোলে তাইক তলে নিছি। সেই বুঢ়াটোত টাকাৰ পলে গেলি তাই এই গহনা কাপোৰ কানি লৈ থাকলা হৈ তামোল খুন্দা নাটো লৈ গেলা হৈ। মানুহবিলাকে কৈছি তাইৰ লগত পলে যাওঁ। তাই লুজ কেৰেক্টাৰত তাতে পলাই গেছি। সখী
চৰিব কি কৰিম আৰু ঘৰত যিখিনি বাকী বস্তু আছে দি থৈ আহিম তাই মোৰ কিন্তু মহান দেই এটা বৈনাকৰ কাৰণে বৌয়ে যিখিনি ত্যাগ কৰিছা মাক দেউতাকে সেইখিনি নকৰে এইবাৰ মই আৰু এটা পদক্ষেপ হাতত লৈছো কি হব তাইক মই মোৰ পুলিচৰ ডাণ্ডাডালেদি এনেকা মাৰিম নহয় গৰু চুৰক মাৰা দিম এই চিয়া মানুহ হিংসা মাৰবা নাংগে বৌ কি হ'ল তইনো ইমান কিয় মাথা এনে গৰম হৈ আছে মোৰ কিয়নো ইমান খং খাইছা অলপতো মৰমতো খোৱা ভাড়া খং নকৰো মৰম কৰিম নাকি মৰম লাগে যদি তিৰৰ আগত যা মৰম করবো ইমান ফাল্টু কথা কিয়নো কয় জেমছে কি হয় ফাল্টু নকৰিবি মোক এক খুচা মাৰি দিম তাকে কেল তেজ ওলাই যাব ও জেমছি অলপ বেশি বেশি করছা নেকি আচ্ছা মই বাৰু শিলিক বিয়া করে আনলোৱে তোৰ তাতে ইমান হিংসা হব লগা কি হল হা বুঝছ তুই যে বিয়া পাতব পাৰা নাই সেইকাৰণে এনেন কোঠা দেছ হয় নাকত লাজ নহা হিংসাৰ কথা কবাইছা মইহে বিয়া পাতিম বুলি ভাবি আছিলো তই চিলনীয়া থাপ মাৰা দি থাপ মাৰি আনলি তাকো আনছা মোৰ খুৰখালিকহে আনব পাৰলি না এটা হিংসা লগা বুলি কবাইছা সেনেহেন কথা কবাইছা ঐ জেমছি মোক চম্ভালি কথা কবি কিন্তু মোৰ এতিয়ালৈকে খং উঠা নাই খংটো উঠালে কথা বেলেগ হৈ যাব কিন্তু তই আমাৰ ঘৰতে খাই আমাৰ ঘৰতে থাকি আমাৰ ঘৰৰ চুবুৰীয়া হৈ আমাকে মাৰবা খুজছা ঐ ইমান ডাঙৰ হলি মোকে দম দিবাইছ তই শিল্পী মানুহ দম দেখা নাই আজি চাই ল বেটা বাপরে বা আমার মান সম্মান তহতে শেষ করে দিবি হয় নিজের মাথাতে কাইজা করা তুই দুঃখ পালি নাকি মারা তো জোরকে মারছে তুই কবা নাই চিন্তা করবার নালকে ওই বউ তুই আহি ফোন করলি নহলে তাক আজি ঠেঠলাই দিলো হই মই হবুয়াই ইমান বীরপুর খোলাবা নালগে নিজের মাথাতে মারামারি করে মোর বাখত ছাড়ি কি তহতে ওই অক্ষিণী নিজর বুলি ভাবি মই একো খোৱা নাই তইতো জানাই মই বহুত ডেঞ্জাৰ মানুহ বাঘত তেল খাও মানুহ হেন কোঠা দিছ মই পইচা ক'ত পাইছো ক'ৰ পাই আনছো সেইগিলা তোৰ আকৌ দৰকাৰ নাই তোক মাত্ৰ সুধছো মই দোকান বাপাও তুই টাকা পয়সার কথা কি চিন্তা করছা হো হেত তেৰিকা মায়েও যেন কি টাকা কৰি থাকা নহয় এই হাতে লাগে হলিও লাকুলি তো এনাম টাকা কলপরে জোগাড় করবি পটকে তিনি টাকা কৰি আছে কচুৱে দেখোন টাকাৰ কাৰণে চিন্তা কৰিব নালাগে অ' মাই যিমান টাকা লাগে গোটাখিনি মোৰ ৰেডি হ'ল এতিয়া খালি যি কৰিব ইচ্ছা কৰিলেই হ'ল বঢ়িয়া কথাই বাপা বঢ়িয়া মানে এই আপডেটে কৰা কাম বঢ়িয়াই হ'ব অ' মাই মই এটা কথা ভাবিছো কচনচি মই আকৌ দোকানখনকে খুলি লওঁ নেকি দোকান খুলবি এ বাপা দোকান খুলবা লাগি তই এনাম টাকা কত পাবি তেৰিকা কিনো প্ৰশ্ন গিলাখান ক'ত থাকে মই পইচা ক'ত পাইছো ক'ৰ পাই আনছো সেইগিলা তোৰ আকৌ দৰকাৰ নাই তোক মাত্ৰ সুধছো মই দোকানখন খুলিম না নখুলিম তই তাত দি ৰচোন তই মোক এটা কথা কৈছো মায়ের ব্যাপারে সন্মান শেষ করবাক লগি তই চুদ ডকাইতৰ মাথা মাৰা নাইতো তেৰিকা তই মোক ইমান ফাল্টু মানুহ বুলি ভাবছা নেকি কচামছে ঘৰত সৰুতে দুই এটা বস্তু লাগছিলো সেই বুলি এটা নহয় কৰিম নেকি এ চাও মাই চুদ ডকাইটোৰ লগত মোৰ একদম ৰাহি যোৰা নিমিলে আৰু আগতে যিগিলাখান কৰিছিলো সেইগিলা কথা মাথাত দেখা নাই চব ফৰ্মেট মাত দিছো যা যি কৰা কৰবি তোৰ কাৰণে কমাই ভূতে টাকাৰ বস্তা উলিয়াই থৈ দিছে কি ঠিক নাই বুলিয়ে ধৰিব পৰা মাই ও তুফানদা আপনি চিন্তা নকৰব মই পুৰা চেষ্টা কৰিম ফিক্সাৰ কাৰণে ও ভণ্টি চেষ্টা কৰিলে নহব পুৰা পাৰ্কত শুবা লাগব তই পাৰিবি তোৰ প্ৰতিভা আছে আৰু মই দেখিছো নহয় তোৰ কঁকালৰ ভাজত তোক গম পাই তোৰ যে প্ৰতিভা আছে আৰু খালি এই বাপেৰৰ কথা নুশুনিবি নহলে গুল্লাই যাবি ও ভণ্টি তই পাৰা হোৱাৰ পিছত কিন্তু তই মোক শিকাব লাগব দেই কি যে কথা কোৱা দাদা মই নিজে শিকবা পাৰা নাই আৰু তোক কেনে শিকাম হ'ব এইগিলা মানে শিকিতে ফালবা নালাগে ঘৰৰ মানুহ ঘৰতে কাম বন কৰি থাক হ'ব দে ফাদাৰ তই টেনচনে নকৰবি দৰকাৰ হ'লে ঘৰৰ কাম চব মই কৰিম হ'ব দে মই এতিয়া আহো জিলাপি দেই মাজে মাজে আহি থাকিম আৰু যিবিলাক তোক ডেন্স শিকালো মুদ্ৰা শিকালো সেইবিলাক প্ৰেক্টিচ কৰি থাকিবি হ'ব দিয়ক তুফানদা আপোনাক লগ পাই কিন্তু বিৰাট ভাল লাগছে আমাৰ ঘৰত আপুনি মাজে মাজে আহি থাকব দিয়ক আহিম ভণ্টি আহিব দে কিয় নাহিব নো এতিয়া মই এটা কাম কৰো নেকি তুফানক অলপ আগুৱাই থৈ আহোঁ না
জিলাপি হা? কি চিন্তা কৰছা তোক মই শিকাম কম বয়সৰ পৰা মই এনেকুৱা নাটক কৰিছিলো সেই নাটকৰ ৰোল দেখা পাই তোৰ মায়ে মোৰ ডিঙিত লটকি ধৰিছে মোৰ জানা আছে দে তই মোক কি শিকাবি আজিকালিৰ চলিটো কি বুজিবি এ ভাই কালুদাক আমাৰ ঘৰৰ পৰা উলিয়াই দিয়াটো ভাল হ'ব নেকি নহলে গাঁৱৰ মানুহে বেয়া ভুলবয়ে আৰু কীৰ্তবাক লগি তোৰে মান সন্মান খেদব বোলে সেই ৰাজাৰ ঘৰৰ ভাঙা ঢোল যিয়ে যাকে বোলা তাকে বোল ঐ মই মূলা গাভৰুৰ দৰে চিৰি হয় কিমান ৰং কৰিলো এতিয়া আৰু মই খাবাক কেয়াৰ কৰিম কত সুৰকত কৰিলো কি কথা কয় ভাই তই দেখোন যুদ্ধ কৰা আমি গমে পোৱা নাছিলো কোন চনত কৈছিলিয়ে ঐ ৰাম তইও বৰ ভেঙি দেউই আই একো কথা বুজিয়ে নাপা মই আচলতে অৰিজিনেলকে কৰা নাছিলো নহয় মই নাটকত অভিনয়হে কৰিছিলো অ নাটকতে কৈছিলি নাটকত কৰা আৰু বাস্তৱত কৰা বহুত পাৰ্থক্য ভাই ময়ো দুৰ্গা হৈ মহিষাসুৰক বধ কৰি দিছিলো হা কি কথা কহে মই দেখোন একো গমকে পোৱা নাই তইনো দুৰ্গা কেতিয়া উলিয়াই দেহি এ যোৱা ৰাতি ঐ আই তই দেখোন অকুল সোমোৱা দি ঘুমিহে আছিলি কেতিয়া বধ কৰিলি হে বাইদেলে একো বুজিয়ে নাপাওঁ সপোনত দেখছা না খাটাং বাপা ঘৰখনত এইবিলাক কি হবা ধৰছে চবে একেবাৰে হাই কাজিয়া মাৰা পিটা কৰি কোনোবা দিনাখনে মৰি যাব তাৱৈ সখীৰ গাতনো কি দুখ হে মাই এই বয়সত নো সিয়াৰ প্ৰেম প্ৰীতি কৰি বিয়া পাতাৰ বয়স আছে না হলিও জিয়া এটা ভালকে চাই দেখা শুনাকে ৰাইজৰ অলপমান আশীৰ্বাদ লৈ বিয়াখন পাতিলেনো কি হল হয় তেহে চবৰে ভাল লাগিল হয় এই বয়সত মই আৰু কোনোবাই এনেকা জিয়া পুৰাই আনি বিয়া কৰাই না জন্ম মৃত্যু বিবাহ এইবিলাক চব ভগৱানৰ বস্তু ইয়াক কোনোৱে কৰিম বুলি কৰিব নোৱাৰে সেই বুলি ভগৱানক ধিয়াই যি টি কাম কৰিব লাগে না কিছুমান কাম কৰোতে অলপমান ভাবা চিন্তা কৰিহে কৰিব লাগে ধুনীয়া ল'ৰা থাকিব পাৰে কিন্তু আমাৰ এখন গাঁও ধুনীয়া ল'ৰা ক'ত পাবি কচমছে